গুড মৰ্নিং বন্ধুসকল। আজি ৰাতিপুৱাই আহিলোঁ মই গল্ডেন পগোডাত ফুৰিবলৈ। আপোনালোকক দেখুৱাম মই এটি মিনি ব্লগত যোগেদি আপুনি চাই থাকিব। মোৰ লগত আহিছে এজনী ছোৱালী। আপুনি দেখিছে ইমান ধুনীয়া পৰিৱেশ। আজি বতৰ বহুত বৰষুণ দিছে। বৰষুণ দি এৰা মাজেদি আমি আহিলোঁ এপাক ফুৰিবলৈ। আৰু আপুনি যদি নিজৰ লগৰ বা গাৰ্লফ্ৰেণ্ড বা কাৰোবাৰ লগত আহিলে কি ভুকিব পাৰে আপুনি চাই থাকক। আপোনাক যদি এই ঠাইখন ভাল লাগিছে তেতিয়াহ'লে আপুনি আহিব পাৰে নামচাই ডিষ্ট্ৰিক্ট গল্ডেন পগোডা। আপুনি আহি নেটত চাৰ্চ কৰিব পাৰে। আপুনি নিশ্চয় নামচাই টাউনৰ পৰা 20 কিলোমিটাৰ আশে পাশে আপুনি আহি পাই যাব। বৰ ধুনীয়া ঠাই এখন। এখন ঠাই হ'ল বুদ্ধ মন্দিৰ বুলি কয়, যোনটো গল্ডেন টেম্পল বুলি কোৱা হয়। ইয়াত মানে সোমালে আপোনাক লাগিব যে ক'ৰবাত চাইনা দেশত আহিলোঁ নিচিনা লাগিব। পৰিৱেশবোৰ চাইনাৰ দৰে লাগে, এইবোৰ বুদ্ধ ছিষ্টেমবোৰ। আৰু বোলে ইয়াৰ জোতা নেচ খুলিছে। জোতা নেচ বন্ধোৱা হেনো মোক চব তাৰ ইনষ্টাগ্ৰামত ভিডিঅ' বনাবলৈ ইমান ব্যস্ত মাজত। এনেকৈ আপুনি গ'লে মানে হয়তো পাৰে আপোনাৰ লগত নহ'ব পাৰে, মোৰ লগত এনেকুৱা হৈছে। কি ভাবিছে পাৰে আপুনি নাজানো, বিশেষ একো বেয়া নহয় বাৰু। Thank you. का जूता बांधना पड़ रहा है। क्यों नहीं? আৰু তাইৰ ইনষ্টাগ্ৰাম বনাই দিবলৈ মোক কোৱা হৈছে। অলপ ইনষ্টাগ্ৰাম বনাই দিছোঁ। ইমান ধুনীয়া জেগাত আহি কিনি যদি ইনষ্টাগ্ৰাম ভিডিঅ' নবনাই তাইৰ মন ফূৰ্তি নালাগিব চাগে। হয়তো পাৰে আপোনাৰ এটা আহি ফটো নামাৰিলে আপোনাক ভাল নালাগিব পাৰে। তো ভিডিঅ'টি আজিটোতে ইমানটোতে সামৰি মাৰিছোঁ। এই মিনি ব্লগটিলৈ আহিলোঁ, ফুৰিলোঁ, বৰষুণ দিলে, তাৰপৰা এৰাৰ পিছত আমি আহি পেলালোঁ। তো এইটো মিনি ব্লগটোতে ভাল লাগিলে লাইক, শ্বেয়াৰ, কমেণ্ট, ছাবস্ক্ৰাইব কৰি দিব।